এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম হৈ গ'ল আৰু সেই এক্সামৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন পোৱা গৈছে আৰু তাৰ যিবিলাক নেকি কুৱেশ্যন আহিছিলে যিবিলাক জিকে সেইখিনি ইয়াত সলভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কুৱেশ্যন আহিছিলে যে আহোম ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিলে সেইটো হ'ব যোৰহাট অপশ্যন নম্বৰ বি শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে সেইটো হ'ব খেৰখুটি অপশ্যন নম্বৰ চি 3 নম্বৰ কুৱেশ্যনটো আহিছিলে যে লাইন অফ মাইচৰ বুলি কাক জনা যায় সেইটো হ'ব টিপু চুলতান 4 নম্বৰ কুৱেশ্যনটো আহিছিলে যে জালিয়ানৱালা বাগ ক'ত আছে সেইটো হ'ব পাঞ্জাব কোন পাৰ্ট অফ এক্সিছ গ্ৰুপ ডিউৰিং ৱৰ্ল্ড ৱাৰ আছিলে সেইটো হ'ব জাপান ইটালী আৰু ৰাছিয়া আছিলে কিন্তু ইয়াত অপশ্যনটো যিহেতু জাপান দিয়া আছে গতিকে জাপান হ'ব 6 নম্বৰ কুৱেশ্যনটো হৈছে যে এংকৰ ৱাটাৰ ধ্বংস অৱশেষসমূহ কোনখন দেশৰ সেইটো হ'ব কম্বোডিয়া 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ৰেখা স্পৰ্শ কৰে সেইটো হ'ব ভূটান আৰু বাংলাদেশ 8 নম্বৰ কুৱেশ্যনটো হৈছে যে চেন্নাইৰ পৰা এখন বিমান যদি গুৱাহাটীৰ অভিমুখে আহি থাকে তেতিয়াহ'লে বিমানখন কোনটো দিশে আহি থাকিব সেইটো সুধিছিলে সেইটো হ'ব দক্ষিণ পূব যিহেতু চেন্নাইটো হৈছে সাউথৰ হয় আৰু গুৱাহাটী পূবৰ হয় গতিকে দক্ষিণ পূব হ'ব এইটোৰ এনসাৰ 9 নম্বৰ কুৱেশ্যনটো আহিছিলে যে ভাৰতৰ পশ্চিমত থকা ৰাজ্যখন কি সেইটো হ'ব গুজৰাট ইয়াৰ পিছৰ নেক্সট কুৱেশ্যনটো হৈছে যে হিমালয় পৰ্বতৰ মানে কোনটো শৃংগ হিমালয় পৰ্বতৰ অন্তৰ্গত নহয় সেইটো হ'ল 3 নম্বৰ কুৱেশ্যন এনসাৰটো কেমেট আৰু এটি কুৱেশ্যন আহিছিলে সেইটো হৈছে কোন মহাসাগৰৰ সমীপত সাগৰত প্ৰবল প্ৰাচীৰ অৱস্থিত সেইটো হ'ব অষ্ট্ৰেলিয়া নেক্সট আহিছিলে দক্ষিণ আমেৰিকাত থকা পৰ্বতমালাখনৰ নাম সেইটো হ'ব এণ্ডিছ তাৰপিছত আছে যে সাগৰৰ তলিত যি আগ্নেয়গিৰি আৰু ভূমিকম্প সৃষ্টি কৰা যি ঢৌ সেই ঢৌটো কি হয় সেইটো হ'ব সুনামি চেয়াৰমেন অফ ৰাজ্যসভা আহিছিলে সেইটো হ'ব ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া 15 নম্বৰ যিটো কুৱেশ্যন সেই 15 নম্বৰ কুৱেশ্যনটো হ'ব যে ৰাষ্ট্ৰপতি কোনে শপত গ্ৰহণ কৰা সেইটো হ'ব এনসাৰ মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয় নেক্সট কুৱেশ্যন হৈছে বাঁহেৰে নিৰ্মিত বাদ্যযন্ত্ৰ সেইটো হ'ব টকা 17 নম্বৰ কুৱেশ্যনটো হৈছে যে টকলাই টি ৰিচাৰ্চ চেণ্টাৰ সেইটো ক'ত আছে সেইটো হ'ব যোৰহাট নেক্সট কুৱেশ্যন আহিছিলে যে গীতা প্ৰেছ গোবিন্দ ভৱন ক'ত অৱস্থিত সেইটো হ'ব ইউপি 19 নম্বৰ যিটো কুৱেশ্যন সেইটো হ'ব 0 আৱাৰ এনসাৰটো হ'ব 0 আৱাৰ নম্বৰত আহিছিলে যে চেয়াৰমেন অফ নীতি আয়োগ সেইটো হ'ব প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ 21 নম্বৰ কুৱেশ্যনটো আহিছিলে যে নুমলীগড় ৰিফাইনাৰী ক'ত অৱস্থিত মানে কোনখন জিলাত সেইটো হ'ব গোলাঘাট নেক্সট কুৱেশ্যনটো আহিছিলে যে কল্লু দশেৰা ক'ত পালন কৰা হয় সেইটো হ'ব হিমাচল প্ৰদেশ তাৰপিছত বেৰিং প্ৰণালীয়ে পৃথক কৰা দুখন যি ষ্টেট সেই হৈছে ৰাছিয়া আৰু USA এইটো 20 নম্বৰ কুৱেশ্যন আছিলে 24 নম্বৰ কুৱেশ্যনটো আহিছিলে অলকানন্দা গীতিকাৰ কোন সেইটো হ'ব মৈত্ৰী পাটৰ নেক্সট কুৱেশ্যনটো আহিছে যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি সেইটো হ'ব কুৱেশ্যন নম্বৰ এনসাৰ নম্বৰ ডি কুমুদ চন্দ্ৰ হাজৰিকা নেক্সট কুৱেশ্যনটো আহিছে যে শান্তশিষ্ট হৃষ্টপুষ্ট পুথিখনৰ লিখক কোন সেইটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন নম্বৰ চি 27 নম্বৰ কুৱেশ্যনটো আহিছে যে কাঞ্চীপুৰম শাৰী ক'ত পোৱা যায় বা ক'ত বনোৱা যায় সেইটো হ'ব তামিলনাডু 28 বিখ্যাত চিত্ৰকৰ আছিলে ভিনচেণ্ট ভান গখ 28 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ল ভিনচেণ্ট ভান গখ ইয়াৰ পিছত সুধিছে যে তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত বা কি খেল তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল সেইটো হ'ব লন বল নেক্সট 30 নম্বৰ কুৱেশ্যনটো আহিছে যে আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰ সানিয়া মিৰ্জা নেখেলে কিন্তু বি নম্বৰ কুৱেশ্যনৰ এনসাৰটো সেইটো হ'ব গোপী চান্দ 31 নম্বৰ কুৱেশ্যনটো আহিছে যে 2020 যি টকিঅ' অলিম্পিক আছে সেই অলিম্পিকত কোন খেলত ভাৰতে পদক পোৱা নাছিল সেইটো হ'ব টাইকাণ্ডো অলিম্পিকৰ কিন্তু টাইকাণ্ডো মানে খেল অলিম্পিকত খেলোৱা নাযায় এইটো জানিব লগা কথা নেক্সট কুৱেশ্যনটো আহিছে যে ডায়মণ্ড লীগ কিহৰ লগত জড়িত সেইটো হ'ব ট্ৰেক এণ্ড ফিল্ড 33 নম্বৰ যিটো কুৱেশ্যন সেইটো কুৱেশ্যনৰ এনসাৰ হ'ব এ নম্বৰ কুৱেশ্যন এনসাৰ 34 নম্বৰ কুৱেশ্যনত সুধিছে যে নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে সেইটো হ'ব নিউ দিল্লী নেক্সট সুধিছে যে মিছন বসুন্ধৰা কিহৰ লগত জড়িত মিছন বসুন্ধৰা ভূমি আৰু ৰাজহৰ লগত জড়িত
36 কুৱেশ্যনটো আপোনালোকে চাই ল'ব 37ত আহিছে কোনবিধ তৰল পদাৰ্থ পিএইচৰ মান 5ৰ তলত হ'লে কি হয় সেইটো হ'ব অপশ্যন নম্বৰ ডি এনচাৰ এচিডিক ইন নেচাৰ কুৱেশ্যন নম্বৰ 38ত সুধিছে যে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোন হয় সেইটো হয় জগদীপ ধনখৰ 39 নম্বৰ কুৱেশ্যনত সুধিছে যে এ ক্লাছ কেটেগৰী অফ লিভাৰ সেইটো কি হয় সেইটো হ'ব চিছৰ মানে কেঁচি কুৱেশ্যন এনচাৰ নম্বৰ 1 এ কুৱেশ্যনটো সুধিছে যে কোনখন দেশৰ জাতীয় পতাকা ৰঙা ভূপৃষ্ঠত বগা ৰঙৰ এটি ক্ৰছ চিহ্ন আছে সেইটো হ'ব ছুইজাৰলেণ্ড কুৱেশ্যনটো হৈছে যে আটাইতকৈ পুৰণি বেদখনৰ নাম কি সেইটো হ'ব ঋগবেদ নেক্সট কুৱেশ্যনটো আহিছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছে সেইটো কিহৰ লগত জড়িত সেইটো হ'ব মহেঞ্জোদাৰো নেক্সট কুৱেশ্যনটো হৈছে যে ৱাটাৰলু যুদ্ধত কোনগৰাকী ব্যক্তি জড়িত আছিল সেইটো হ'ব নেপোলিয়ন বনাপাৰ্টো নেক্সট কুৱেশ্যনটো হৈছে যে ভৈৰৱকুণ্ডত নিম্নলিখিত কোনটো বিকল্প ত্ৰিকোণী স্থান সেইটো এনচাৰ হ'ব বি য'ত লিখা আছে অসম ভূটান আৰু অৰুণাচল নেক্সট কুৱেশ্যনটো হৈছে যে কোনবিধৰ সোৱাদ লুণীয়া সাগৰৰ পানী লুণীয়া গতিকে কুৱেশ্যনৰ এনচাৰ নম্বৰ ডি হ'ব তাৰপিছত সুধিছে যে কোন পৰ্বতমালা উত্তৰ পূবৰ ভাৰতত অৱস্থিত সেইটো হ'ব এনচাৰ এ বৰাইল পৰ্বতমালা তাৰপিছত আকৌ এটি কুৱেশ্যন সুধিছে 47 যে কোনটো উক্তি অশুদ্ধ সেইটো সুধিছে আৰু গোটেইকেইখন ইউনিয়ন টেৰিটৰীৰ নাম দিছে কিন্তু মাজত দিছে মালদ্বীপখন ভাৰতৰ নহয় গতিকে সেইটো হ'ব এনচাৰ নেক্সট সুধিছে যে বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা কোনখন মহাদেশৰ ওপৰেৰে পাৰ হৈ গৈছে সেইটো হ'ব আফ্ৰিকা নেক্সট এটা কুৱেশ্যন সুধিছে সেইটো হৈছে যে কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য সেইখন হ'ব হাৱাই নেক্সট কুৱেশ্যনটো হৈছে যে ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী অৱস্থাত আৰু বাষ্প বিস্ফোৰণৰ পৰিঘটনাক কি কোৱা হয় সেইটো হ'ব ছুনামি 51 নম্বৰ যিটো কুৱেশ্যন সেইটোত সুধিছে যে ভাৰতীয় সংবিধানৰ কোনটো ইয়াৰ অন্তৰ্ভুক্ত নহয় সেইটো এনচাৰ হ'ব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এনচাৰ নম্বৰ এ সম্পূৰ্ণ এটি ভিডিঅ'ত এই গোটেইখিনি কভাৰ কৰিব পৰাটো সম্ভৱ নহয় কিন্তু কিছুমান আৰু কুৱেশ্যন আহিছিলে বহুত ইজি আহিছিলে কুৱেশ্যনখিনি গতিকে সেইখিনি গোটেইখিনি কভাৰ কৰিব পৰা নাই ইয়াত এটা কুৱেশ্যন আহিছিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন তেওঁ হ'ব জো বাইডেন আৰু যি ৰূপৰ সাংকেতিক চিহ্ন সেইটো হ'ব AG আৰু এটি কুৱেশ্যন আহিছিলে সেইটো হ'ব যে চেণ্ট্ৰেল আৰ্ম ফৰ্চেছ যি আছে সেইটো কোনটো নহয় সুধিছিলে সেইটো হ'ব ICG ইণ্ডিয়ান কোষ্ট গাৰ্ড লিখা আছে ইণ্ডিয়ান কোষ্ট গাৰ্ডটোই শুদ্ধ উত্তৰ হ'ব তো নেক্সট যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে জনাব বাই বাই